মই নং লাগি যায় সুই লং লাগি যায়। এই তোর কি হ্যাঁ কি খালি গান গাই থাকা তোর পড়াশোনা নাই আর মানে স্কুলে বন্ধ কিনো পড়িম হ্যাঁ কি পড়িম স্কুল খুললেহে পড়বা কাৰণে যাম। হ'ব দিয়া যোৱা মই পঢ়ি থাকিম যোৱা। খালি কিতাপ পঢ়ি থাকে খালি কিতাপ পঢ় শান্তি লাগা হৈ গৈছে মানে স্কুলটো বন্ধ হৈ তথাপি কিতাপ পঢ় কৰি থাকে। অলপমান জানটোকে ফোন কৰি কথা পাতো দা মা আহা মানে। হেল্ল' মোৰ জানটো কি কৰি আছা তুমি? ইস তোমাৰ মাতটো শুনি একেদে মোৰ দেহা জমাই গৈছে। এতিয়াহে প্ৰাণত প্ৰাণ আহিছে আৰু আজি 4 দিনৰ পৰা তোমাৰ কথাই পাতিব পৰা নাই। ঘৰতে আছো মাহঁতো ঘৰতে আছে নকবা আৰু মোৰ ধুনু বাবুটো ভাত খালা কি নাই নকবা দে তোমাৰ কাৰণে ভাতেই খোৱা নাই আজি 4 দিনৰ পৰা পেট শুকাই গৈছে মোৰ। এইকেইদিনো কেনেকৈ কথা পাতিম তুমিয়ে কোৱাচোন। মোৰ মা লগত থাকে এনি টাইম থাকে মোৰ মা লগত একেলগে কাম চাম আমি কৰি থাকোঁ কেনেকৈ কথা পাতিম। ইস নকবা দে আজিহে মোৰ প্ৰাণত প্ৰাণ আহিছে একে দেহা জমাই গৈছে একে তোমাৰ আৱাজটো শুনি পেলাই। পাতিম না তুমি চিন্তা কৰিবই নালাগে মই সময় পালে তোমাৰ লগত কথা পাতিম। অকণমান মোৰ মা চাইড হৈ গ'লে মোৰ ফালৰ পৰা মই কথা পাতিম। ঘৰত আছে কি না তই বা বেয়া কথা পাতি আছিলি ন মায়ে নোহোৱাত? নাই এনেই অলপ কথা পাতি আছিলোঁ ক কি হৈছে আৰু হঠাতে ওলালি যে আজি তই? নহয় অলপ আজি মোৰ বয়ফ্ৰেণ্ডটোক লগ কৰি আহিলোঁ জানো সি যে মোক ইমান বস্তুবিলাক দি থাকে নহয় তাৰ বহুত পইচা উৰাও মানে উৰাই একেবাৰে ক্ৰীম দিছে ফাউণ্ডেশ্যন মোক লিপষ্টিক আৰু এনে বহুত কিবা কিবি দিছে কাপোৰবিলাকতো আৰু ঢেৰ মাহে কাপোৰ দিয়ে থাকে তাকে ল'বৰ কাৰণে আহিলোঁ ভাবিলোঁ তোক মাত দি যাওঁ আৰু এপাক। আৰু জানো সি যে মোক খোজ কাঢ়িব নিদিয়ে তাৰ একেবাৰে 5-6খনমান গাড়ী আছে নহয় আজি এখনত উঠো কালি সেইখনত উঠো একেবাৰে আৰু মই যে একেবাৰে কপাল ধুই সাধি পেলাই পাইছোঁ দেই মোৰ ইমান টকা থকা বয়ফ্ৰেণ্ডটো। হয় নেকি মোৰটোতো শুন না তই আৰু নকবি আৰু দে সিদিনাখন কাপোৰ লৈছিল নহয় মলৰ পৰা আমি গৈ পেলাই মাত্ৰ এসপ্তাহ পিন্ধিলে যে পেলাই দিলে কাপোৰটো তাৰ সি বোলে নিপিন্ধে আৰু বোলে বেছি দিন বোলে কাপোৰবিলাক এসপ্তাহকে পিন্ধে আকৌ পেলাই দিয়ে। আইফোনটো তাৰ কথা নকবি 10টামান লৈছে 2-3 দিন চলাই আৰু পেলাই দিয়ে। মই কৈছোঁ মোকে দে নাই মোকো নিদে মোক খালি নতুনবিলাক কিনি দিব। মোৰটোতো কথা নকবি আৰু শুনি পাগল হৈ যাবি একেবাৰে। আৰু আমি যে খাবৰ কাৰণে যাওঁ ৰেষ্টুৰেণ্টত ইমান টকা দি কিনে 1500-2000 টকা দি কিনে খাৱাবিলাক ল'ব লৈ মানে আধা খাই যেন আৰু বাকীখিনি পেলাই দিয়ে। মই কওঁ ঘৰত লৈ যাওঁ নাই ঘৰত লৈ আহিব নিদিয়ে ঘৰত লৈ আনিলে আকৌ নতুনকৈ কিনি দিয়ে। সি যে ইমান টকা উৰাই উৰা বুলি উৰাই আৰু জানো নহয় সিহঁতৰ 15-16টামান বিল্ডিঙে আছে জানো মই যে কোনটোত থাকিম আৰু বিয়া হ'লে ভাবিয়ে আছোঁ মই এতিয়াৰ পৰাই। আৰু যে গাড়ী যে গাড়ীৰ কথা নকবি শ্ব'ৰুমত গ'লেই গাড়ী কিনে একেবাৰে কিনিয়ে থাকে। দে কবি দে মই যাওঁ দে বতৰটো বেয়া হৈ আহিছে নহয় মই যাওঁ দে হ'ব দে পিছত শুনিম দে কথাবিলাক। কিনি পালি তই এতিয়া কিনি পালি মোৰ ওচৰতে লেবেল কাৰণে আহিছিলি জহনি যোৱাজনী দিদু নহয় ভালকৈ শিকামান গ'ল এতিয়া লাষ্ট পাই গুচি গ'ল এতিয়া নাহিব আৰু মোৰ ওচৰত কেতিয়াও মোৰ ওচৰত লেবেল দিব বৰ ফুটনি মাৰা কথা চাবি না।